এতিয়া আমি আহিছোঁ বৰপেটাৰ পৰা পাটবাউসীলৈ। মানে এইখন পাটবাউসী আছে আপোনাৰ শ্ৰী শ্ৰী দামোদৰদেৱ গুৰুজনাৰ আদিধাম পাটবাউসী সত্ৰ। আৰু এই পাটবাউসী সত্ৰখনৰ বিষয়েও আপোনালোকক এই চেনেলৰ জৰিয়তে আগবঢ়াই আছোঁ। আৰু এই সত্ৰখন হৈছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ থান সত্ৰৰ গুৰিতে, একেবাৰে গুৰিত। ৰাইট ছাইড হৈছে আপোনাৰ মহাপুৰুষ শংকৰদেৱৰ থান পাটবাউসী সত্ৰ থানখন, আৰু এইখন হৈছে দামোদৰদেৱ পাটবাউসী সত্ৰ। আৰু এই চাওক NKTV পৰ্যন্ত ইয়াত আহিছে। আমাৰ দৰে ইয়াতে চাগে এওঁলোকে কৰিব। ব'লকচোন আমি ভিতৰলৈ যাওঁ, ইয়াতে কি কি পায় কি কি নাপায় ব'লক নাই। এতিয়া আমি আহিছোঁ ইয়াৰে ভিতৰৰ চৌহদলৈ। আৰু এই ভিতৰৰ চৌহদত চাওকচোন ইমান ধুনীয়া এটা ডাঙৰ পৰিৱেশ, চাওকচোন ইমান ডাঙৰ। আৰু এইটো হৈছে আপোনাৰ মূল কীৰ্তন ঘৰ। এয়া চাওক NKTVৰ আপোনাৰ সাংবাদিক পৰ্যন্ত ইয়াতে আহিছে। আমিও আজি আহিছোঁ আৰু একেদিনাই আমি এওঁলোকক লগ পাইছোঁ। ব'লকচোন আমি ইয়াৰ চাৰিওপিনৰ পৰিৱেশটো দেখুৱাই আছোঁ। 1462 খ্ৰীষ্টাব্দ শকতে আপোনাৰ এইখন সত্ৰ স্থাপন কৰা হৈছিল। আৰু দৰ্শনাৰ্থীসকলে এই সত্ৰখনলৈ আহে। গতিকে যিসকল দৰ্শনাৰ্থীয়ে এই সত্ৰখনৰ বিষয়ে জনা নাছিলে, আমি এই চেনেলৰ জৰিয়তে আপোনালোকক জনাই দিছোঁ। আশা কৰোঁ আপোনালোকেও এই সত্ৰখনলৈ আহিব। আৰু ইয়াত চাওক ভিতৰৰ পৰিৱেশ। এইখন হৈছে মূল কীৰ্তন ঘৰ। চাওক ইয়াৰ ভিতৰৰ পৰিৱেশটো বহুত ভাল লগা। পৰ্যটক বা দৰ্শনাৰ্থীসকলে ইয়ালৈ আহিলে বহুত ভাল পাব, নিশ্চয়কৈ ভাল পাব। চাওক এইটো হৈছে দৌলগৃহ। চাওক ইয়াতে সাংবাদিকসকলেও আহিছে এইখন সত্ৰত। NKTVৰ পৰা আহিছে এওঁলোক। NKTVৰ সাংবাদিক হয়। আমি এওঁলোকক একেদিনা লগ পাইছোঁ। আমিও আজি অনুষ্ঠান কৰাৰ উদ্দেশ্যেৰে সত্ৰনগৰী বৰপেটাত আহি ইয়াত উপস্থিত হৈছোঁ। সঁচাকৈ বিশ্ব দৰবাৰত বৰপেটাৰ এক অনন্য স্থান হ'ব লাগে আমি আজি অনুভৱ কৰিছোঁ। কাৰণ সত্ৰনগৰী হিচাপে খ্যাত বৰপেটাৰ যি ঐতিহ্য, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ যি ঐতিহ্য আৰু সমল আজিও অক্ষুণ্ণ আছে, যেনেদৰে সংৰক্ষণ কৰি ৰাখিছে। আৰু বিশ্ব দৰবাৰত সঁচাকৈ সত্ৰনগৰী বৰপেটাৰ ঐতিহ্য সেৱা জনাইছোঁ। আৰু আমি এতিয়া যি স্থানত উপস্থিত হৈ আপোনালোকক লগ পাইছোঁ, আপোনালোকৰ মহান উদ্দেশ্যক আমি স্বাগতম জনাইছোঁ। কাৰণ আপোনালোকো এতিয়া একেইখন দামোদৰ সত্ৰত আমাৰ লগত উপস্থিত আছে। ইয়াৰ গুণ গৰিমা আপোনালোকে দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছে। ধন্যবাদ জনাইছোঁ আপোনালোকৰ প্ৰচেষ্টাক। ধন্যবাদ সত্ৰনগৰী বৰপেটা। NKTVৰ সাংবাদিকক লগ পাই ময়ো বহুত আনন্দিত। আৰু এওঁতো মোৰ দাদা অন্নদা হৈ চিনিয়ে পাওঁ ভালকৈ। গতিকে আজি আমি একেলগে দুয়োজনাই এইখন সত্ৰত আহি বহুত ভাল পাইছোঁ। আৰু আপোনালোকেও নিশ্চয়কৈ আহিব। আশা কৰোঁ আপোনালোকে আহিব। পুনৰ কৈছোঁ, এখেতক মই আজি প্ৰথম লগ পাইছোঁ, কিন্তু এখেতে এক মহান উদ্দেশ্যৰে বৰপেটা জিলাত যিমানখিনি সত্ৰ আছে, মহাপুৰুষ সকলৰ যি অৱদান আছে, সেই সকলো দেখুওৱাৰ একেলগে প্ৰচেষ্টা কৰিছে ইউটিউব চেনেলৰ জৰিয়তে। আপোনালোকে চাওক আৰু আহক। সঁচাকৈ কৈছোঁ বৰপেটাৰ ঐতিহ্য সুকীয়া, একক আৰু অনন্য। মই আপোনালোকক স্বাগতম জনাইছোঁ এইখন সত্ৰলৈ অহাৰ কাৰণে। ধন্যবাদ।